আন্তৰ্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ বিশেষ ক্ষণত সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক সচেতন হ'বলৈ আহ্বান বিধায়ক ৰূপ শৰ্মাৰ। সাম্প্ৰতিক সময়খিনিত ড্ৰাগছ মানৱ সমাজখনৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান হৈ পৰিছে। ড্ৰাগছৰ সেৱনে কেৱল এজন ব্যক্তিকেই নহয়, সামগ্ৰিকভাৱে এখন সমাজক বিপথে পৰিচালিত কৰাত অপৰিসীম ভূমিকা গ্ৰহণ কৰে। আজি আন্তৰ্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ বিশেষ ক্ষণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক সচেতন হ'বলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়। লগতে বিধায়কগৰাকীয়ে সকলোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগ আৰু সচেতন হৈ এক শক্তিশালী সমাজ গঢ়াৰ সংকল্প ল'বলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ সহযোগত অবিৰতভাৱে সক্ষমতাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজি আছে যদিও এতিয়াও নগাঁৱত অব্যাহত ৰাখে ড্ৰাগছৰ ৰমৰমীয়া বেহা, যাৰ বাবে এই যুঁজখনত 100% সফল হ'বলৈ অনাগত সময়তো ৰাজ্যবাসীৰ সহায় সহযোগিতা কামনা কৰে বিধায়কগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অনলাইন অসম।